Papa, you have tell me about what is integers and integers on the number line. So, can you tell me about comparison of integers and its order? Okay, মই তোমাক হিদিনাখনি ইন্টিজাৰ মানে অখণ্ড সংখ্যা মানে কি আৰু অখণ্ড সংখ্যাবোৰ সংখ্যা ৰখাত কিদৰে উপস্থাপন কৰা হয় হেতু বিষয়ে দেখাইছিলো আৰু আজি তোমাক মই ক'ব বিচাৰিছো যে কম্পেৰিজনছ অফ ইন্টিজাৰ এণ্ড ইটস অৰ্ডাৰ মানে অখণ্ড সংখ্যা তুলনা আৰু ক্ৰমসমূহ সেই বিষয়ে মই ক'বলৈ লৈছো তুমি ভালকৈ মনোযোগী শুনিবা ঠিক আছে কম্পেৰিজনছ অফ ইন্টিজাৰ্ছ এণ্ড ইটস অৰ্ডাৰ অখণ্ড সংখ্যাৰ তুলনা আৰু ক্ৰম এতিয়া মই তোমাক এই কথাটো বুজাবলৈ হলে কি কৰিব লাগিব যে অখণ্ড সংখ্যা যেডাল আমি সংখ্যা ৰেখাডাল যেডাল অংকন কৰিছিলো সেই সংখ্যা ৰেখাডাল মই আকৌ এবাৰ অংকন কৰি দেখাইছো চোৱা এই স্কেলৰ সহায়ত মই সংখ্যা ৰেখাডাল এনেকৈ ড্ৰ কৰি ললো সংখ্যা ৰেখাডাল ড্ৰ কৰিলো আৰু এফালে এনেকৈ কাৰ্ভ দিলো এনেকৈ আগৰগতে আৰু ঠিক মিডল পইণ্টত মাডৰ পইণ্টত শূন্যটো দি ললো ধৰা 1 ৰ পৰা আছে 15 7.5 ৰ এটো শূন্য এটা হ'ল এফালে হ'ল ধনাত্মক অখণ্ড সংখ্যা আৰু এফালে হ'ল ঋণাত্মক অখণ্ড সংখ্যা মানে ঋণাত্মক ইন্টিজাৰ মানে নিগেটিভ ইন্টিজাৰ ঋণাত্মক অখণ্ড সংখ্যা মই ইংলিছতো কৈছো অসমীয়াতো কৈছো বুজি পাছা না পাইছো এটা কথাটো হ'ল এটা সংখ্যা ৰেখাবোৰ চোৱা 1 2 3 4 5 6 7 এবোৰ ধনাত্মক আৰু এবোৰ -1 -2 -3 -4 -5 -6 -7 এবোৰ ঋণাত্মক অখণ্ড সংখ্যা হয় নহয় এতিয়া ধৰা এটা কথা চাবা এইবিলাক হৈছে সোঁপক্ষ এটা কাৰণে লেফট হেণ্ড সাইড সোঁপক্ষ অৰ্থাৎ লেফট হেণ্ড সাইডে ধনাত্মক অখণ্ড সংখ্যা আৰু বাওঁপক্ষ এফালে হৈছে বাওঁপক্ষ আৰু বাওঁপক্ষ হৈছে এইপিনে ৰাইট লেফট হেণ্ড সাইড সৰি সোঁপক্ষটো ৰাইট হেণ্ড সাইড আৰু এইটো হৈছে লেফট হেণ্ড সাইড চৰ্দি লাগিছে মই কৈছিলো নহয় কলি বগৰিব নাখাবলৈ এটা সিকুৱেন্সিয়েলি বিগাৰ মানে কি হয় যে ধনাত্মক সংখ্যাবোৰ এটা কি হয় সোঁফালৰ যিবোৰ ধনাত্মক 1 2 3 4 5 6 7 এনেকৈ সংখ্যাবোৰ বাঢ়ি গৈ থাকে মানে এইবোৰ মানবোৰ বাঢ়ি গৈ থাকে আমি যেনেকৈ 1 2 3 4 কাউন্ট কৰি গৈ থাকিলে সংখ্যাবোৰ কি হয় বাঢ়ি গৈ থাকে থাকে ঠিক তেনেদৰে এইফালে চোৱা বাওঁফালে ধনাত্মক সংখ্যাবোৰ যিমানে বাঢ়ি যাব সিমানে কি হ'ব ই সৰু হৈ যায় এফালে স্মলাৰ হৈ যায় যিমানে বাঢ়ি যাব আৰু এফালে বিগাৰ হৈ যায় মানে ডাঙৰ হৈ যাব অৰ্থাৎ 1 তকৈ 2 ডাঙৰ 2 তকৈ 3 ডাঙৰ 3 তকৈ 4 ডাঙৰ 4 তকৈ 5 ডাঙৰ 5 তকৈ 6 ডাঙৰ 6 আমি জানো এইটো হয় নহয় কিন্তু কথাটো হ'ল কিন্তু এই নিগেটিভ সংখ্যাবোৰ কি হ'ল -1 টো ডাঙৰ -2 টো কিন্তু সৰু -3 টো -2 তকৈ সৰু -4 টো -3 তকৈ সৰু তেনেকৈ এইবিলাক সৰু হৈ গৈ থাকে এটা -7 টো কিন্তু -1 তকৈ কি হ'ব সৰু কি বুলি ক'লো মই -7 টো -7 ইজ স্মলাৰ দেন মানে সৰু স্মলাৰ দেন -1 অৰ্থাৎ মানে বাওঁপক্ষ ফালে ঋণাত্মক অখণ্ড সংখ্যাবোৰ যিমানেই বাঢ়ি যাব তাৰ মানবোৰ কমি যাব মানবোৰ কি হৈ যাব কমি যাব মানে কি ক'লো যে ঋণাত্মক অখণ্ড সংখ্যাবোৰ বাওঁফালে সংখ্যাবোৰ যিমানেই বাঢ়ি যাব তাৰ মানবোৰ কমি যাব আৰু ধনাত্মক অখণ্ড সংখ্যাৰ মানবোৰ যিমানেই বাঢ়ি যাব তাৰ যিমানেই সংখ্যাবোৰ বাঢ়ি যাব তাৰ মানবোৰ কি হ'ব বাঢ়ি যাব এফালে বিগাৰ মানে গ্ৰেটাৰ হ'ব বিগাৰ আৰু এফালে হ'ব স্মলাৰ অৰ্থাৎ মানে 7 টো যেনেকৈ -1 তকৈ সৰু ঠিক তেনেদৰে 2 টো -1 তকৈ সৰু -3 টো -2 তকৈ সৰু -4 টো -3 তকৈ সৰু -5 টো -4 তকৈ সৰু -6 টো -5 তকৈ সৰু আৰু -7 টো -6 তকৈ কি হ'ব সৰু হ'ব এতিয়া ইয়াৰ পৰা আমি এটা দুটামান কথা মনত পাইলে ক'ব পাৰি যে আটাইতকৈ সৰু পজিটিভ ইন্টিজাৰটো হৈছে মানে অখণ্ড সংখ্যাটো হৈছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি হ'ব কি বুলি ক'ব কি হ'ব 1 হয় নহয় ধনাত্মক অখণ্ড সংখ্যাটো কি হ'ব 1 আৰু তাৰপিছত কি হৈছে আটাইতকৈ ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি হ'ব ঋণাত্মক অখণ্ড সংখ্যাটো কি হ'ব উল্টাটো চোৱা কি হ'ব -1 কি হ'ব -1 তা বুজি পাছানে কথাটো পাইছো মানে আটাইতকৈ সৰু এটো আটাইতকৈ সৰু আৰু যিমানে এনেকৈ গৈ থাকিব হিফালে সংখ্যাবোৰ মান বাঢ়ি গৈ থাকিব আৰু এই সাইড আকৌ কিন্তু আটাইতকৈ ডাঙৰ এটো -1 টোহে
বাকিবোৰ সব সৰু সৰু যিমানে বাঢ়ি যায় সংখ্যাবোৰ নাম বাঢ়ি গৈছে কিন্তু তাৰ আগত নিগেটিভ চিনটো থকাৰ কাৰণে মানটো কি হ'ব সৰু হ'ব অৰ্থাৎ আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো -1 তাৰ পাছত হ'ব -2 তাৰ পাছত হ'ব -3 তাৰ পাছত হ'ব -4 তাৰ পাছত হ'ব -5 তেনেকৈ বুজি পাছা না এটা গম পালা না এতিয়া এই ধনাত্মক অখণ্ড সংখ্যাৰ বিপৰীতটো হৈছে ঋণাত্মক অখণ্ড সংখ্যা অৰ্থাৎ একৰ যোগাত্মক বিপৰীত সংখ্যা অৰ্থাৎ এডিটিভ ইনভাৰ্স মানে একৰ যোগাত্মক বিপৰীত সংখ্যা হৈছে -1 ঠিক তেনেদৰে 2 যোগাত্মক বিপৰীত সংখ্যা হৈছে -2 আৰু 3 যোগাত্মক বিপৰীত সংখ্যা আছে -3 তেনেকৈ আমি কৰিব পাৰিম বুজি পালা না কথাটো এতিয়া ক্ৰমটো মানে অখণ্ড সংখ্যাৰ ক্ৰমটো তেনেকৈ মানে দুই ফালৰ পৰা আমি এটো ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা তুলনা কৰি আমি ক'ব পাৰো এতিয়া তোমাক এটা প্ৰশ্ন এটা সুধিছো যে হুইচ one is greater between -5 and -2 এটো যদি আমি নাম্বাৰ সংখ্যা মানে সংখ্যা ৰেখা যদি আমি উপস্থাপন কৰি দেখুৱাও চোৱা কেনেকৈ হ'ব আকৌ আমি এটা এনেকৈ নাম্বাৰ লাইনটা লিখাম অৰ্থাৎ এই প্ৰশ্নটো সুধিছে যে তোমাক কোনটো ডাঙৰ এটা শূন্যটো আমি যদি মাজতে ধৰো অখণ্ড সংখ্যা ইয়াত 2 কৈছে হয় নহয় ধনাত্মক অখণ্ড সংখ্যা 2 1 2 1 আৰু 2 আৰু ঋণাত্মক অখণ্ড কৈছে 1 2 3 4 5 এটো -5 হয় নহয় তেতিয়াহ'লে কোনটো ডাঙৰ মানে এটো হৈছে 2 এটো ধনাত্মক অখণ্ড সংখ্যা আৰু এটো ঋণাত্মক অখণ্ড সংখ্যা তেতিয়াহ'লে এটো ধনাত্মক অখণ্ড সংখ্যা আৰু এটো হৈছে অখণ্ড সংখ্যা আৰু এটো -5 টো হৈছে ঋণাত্মক অখণ্ড সংখ্যা এটা কোনটো ডাঙৰ হ'ব আৰু কোনটো সৰু হ'ব তুমি কোৱাচোন বাৰু কোনটো ডাঙৰ হ'ব 2 টো কি হ'ব ডাঙৰ হ'ব হয় না বিকজ 2 টো কোন ফালে আছে হু সাইডে আছে অৰ্থাৎ এই ধনাত্মক অখণ্ড সংখ্যা আৰু 5 টো কি হ'ব ঋণাত্মক অখণ্ড সংখ্যা কিন্তু ইয়াৰ মানটো বাঢ়িছে কিন্তু যিমানে মানটো বাঢ়িব হি তাৰ ভ্যালুটো মানে কি হয় হি সৰু হৈ গৈ থাকিব হয় নহয় সেই কাৰণে ই সৰু অৰ্থাৎ -5 টো কি হ'ব সৰু মানে স্মলাৰ আৰু 2 টো কি হ'ব বিগাৰ মানে ডাঙৰ বুজি পালা না কথাটো এনেকৈ আমি সংখ্যা ৰেখা হয় এইবোৰ আমি উপস্থাপন কৰিব পাৰো এটা কথাটো হ'ল মই তোমাক যদি মানে ধৰা এইবিলাক দেখাব বিচাৰো ইয়াত দেখুৱাইছে সংখ্যা ৰেখাত কেনেকৈ দেখুৱাইছে অখণ্ড সংখ্যাবোৰ 0 1 2 3 4 5 আৰু মাইনাস মই অসমীয়াটো কৈছো ইংলিছতো কৈছো বুজিব পাৰা নাই তোমাৰ দিগদাৰ আছে নেকি নাই হয় -1 -2 -3 -4 -5 -6 -7 হয় নহয় এটা ইয়াত কৈছে যে 2 is bigger because 2 is on the right of 5 অৰ্থাৎ 2 টো মানে 5ৰ হু সাইডে আছে হু সাইডে থকাবোৰ সদায় ডাঙৰ আৰু বাঁ সাইডে থকাবোৰ সদায় কি হ'ব সৰু হ'ব তাৰপিছত কৈছে 3 integers smaller than -4 -5 -6 -7 হয় নহয় নাম্বাৰ অফ দা লেফট অফ 4 are smaller than -4 অৰ্থাৎ এই 5 টো -4 তকৈ সৰু আৰু -4 টো -3 তকৈ সৰু আৰু -3 টো -2 তকৈ সৰু আৰু -2 টো -1 তকৈ সৰু বুজি পালা না এই কাৰণে কৈছে যে -1 টো কি হ'ব আটাইতকৈ লাৰ্জেষ্ট নিগেটিভ ইন্টিজাৰ আৰু 1 টো হ'ব আটাইতকৈ স্মলেষ্ট পজিটিভ ইন্টিজাৰ মানে 1 টো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা আৰু -1 টো আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা এটা বুজি পালা না কথাটো এতিয়া এই পাৰ্টটো চোৱা তোমাক অনুশীলনীটো মই দেখাব বিচাৰিছো এটো চোৱা যে ইয়াত ডাঙৰ চিন আৰু সৰু চিন এটো ডাঙৰ চিন হয় না আৰু এটো সৰু চিন বিটুইন দা ফলোইং পেয়াৰ অফ নাম্বাৰ ইয়াত এটা আছে 0 আৰু ইজ গ্ৰেটাৰ দেন 7 মানে 0 তকৈ 7 টো কি হ'ব এটো 7 টো কি ধনাত্মক কি সংখ্যা পজিটিভ ইন্টিজাৰ হয় নহয় আৰু 4 টো কি হ'ব পজিটিভ ইন্টিজাৰ আৰু -4 টো কি হ'ব নিগেটিভ ইন্টিজাৰ তেতো ইয়াত কি চিন বহিব কোনটো ডাঙৰ হ'ব 4 টো ডাঙৰ হ'ব আৰু তো -4 টো কি হ'ব সৰু হ'ব তেতো ডাঙৰ চিন আমি কোন ফালে দিম এইফালে হল না আৰু এটো 3 টো হৈছে পজিটিভ ইন্টিজাৰ আৰু 8 টো হৈছে পজিটিভ ইন্টিজাৰ দুইটাই সংখ্যা নহয় জানো ধনাত্মক সংখ্যা তেনে 3 তকৈ 8 টো কি হ'ব ডাঙৰ চিনটো দিম এইফালে বুজি পালা না কথাটো পালো এটা -3 টো আৰু 0 টো হৈছে আমাৰ মাজত থকা বিন্দু হয় নহয় এটা 0 টোৱে মানে কি কৰে দুটা ভাগ কৰিছে ইফালে হু সাইডে ধনাত্মক আৰু বাওঁ সাইডে কি কৰিছে ঋণাত্মক এটা কোনটো ডাঙৰ 0 টো ডাঙৰ নে -3 টো ডাঙৰ 0 টো ডাঙৰ হয় নহয় কাৰণ 0 টো ডাঙৰ এটো -3 টো ডাঙৰ হ'ব নোৱাৰে আৰু 6 টো ডাঙৰ নে -2 টো ডাঙৰ 6 টো
আৰু -7 টো ডাঙৰ নে -1 টো ডাঙৰ এটা কোৱাচোন -1 টো -1 টো ডাঙৰ হয় নহয় যদিও 7 টো সংখ্যাটো ডাঙৰ দেখাইছে কিন্তু -1 টো কি হৈছে ডাঙৰ মানে ই আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা বুজি পালা না এতিয়া পালো এটা কথাটো গম পালা না এতিয়া এইবিলাক তোমাক নিজে কৰিব লৈছে ডু yourself the integer between 2 -2 and 1 is কি হ'ব -2 আৰু 1 ৰ মাজত ইন্টিজাৰ গিটা কি হ'ব কই কোনটো হ'ব 0 0 1 আৰু -2 ৰ মাজত ইন্টিজাৰ ইয়াত দিছে অপচন দিছে -4 0 2 আৰু 3 কোনটো হ'ব -0 গো the integer greater than -6 -6 তকৈ কোনটো ইন্টিজাৰ ডাঙৰ ইয়াত 7 -9 0 আৰু -10 0 মাইনাস গিটাৰ দেন তাতকৈ ডাঙৰ হ'ব বাকি গিটা -6 তকৈ গিটা 7 টো সৰু হ'ব হয় নহয় 9 টো সৰু হ'ব -10 টো সৰু হ'ব তেতিয়ালে উত্তৰটো কি হ'ব 0 এটা বুজি পালা না কথাটো যে সংখ্যা ৰেখাত আমি কেনেকৈ মানে কি হয় বহুৱালে অখণ্ড সংখ্যাৰ তুলনা আৰু ক্ৰমবোৰ কৰিব পাম এটা বুজি পাইছা না কিবা আৰু সুধিবলৈ আছে নেকি নাই ঠিক আছে বাৰু দিয়া